চৰকাৰী তলিটোৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাইছে নে নাই কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে একেবাৰে সহজ পদ্ধতিত আজি মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব বন্ধুসকল প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই মোৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি আছোঁ ইয়াৰ পিছত সাৰ্চ বাৰলৈ গৈ সাৰ্চ কৰিব PFMS লিখি সাৰ্চ কৰি দিব ইয়াৰ পিছত এইদৰে বহুকেইটা সাইট খোল খাব ওপৰ যেটো সাইট হয় PFMS এইটো সাইটত ক্লিক কৰি দিব ইয়াৰ পিছত এইদৰে এটা ইন্টাৰফেস খোল খাব ভিডিঅ'টো ডেসক্ৰিপচনতো মই লিংকটো দি দিম এইদৰে আপোনালোকে ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব ইয়াৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত যেটো সেকেন্ড অপচন আছে PFMS ড্যাশবোর্ড ইয়াৰ তলত আছে নো ইউৰ পেমেন্ট এইটো অপচন ক্লিক কৰি দিব এইটো অপচন ক্লিক কৰাৰ পিছত এইদৰে এটা ইন্টাৰফেস খোল খাব পেমেন্ট বাই একাউন্ট নাম্বাৰ প্ৰথমতে আপোনালোকে আপোনাৰ বেংকটো ইয়াত লিখি দিব লিখাৰ পিছত আপোনাৰ বেংকটো সিলেক্ট কৰিব পাৰিব আপোনালোকে বেংকটো সিলেক্ট কৰি ল'ব বেংকটো সিলেক্ট কৰাৰ পিছত তলত এন্টাৰ একাউন্ট নাম্বাৰ আপোনালোকে ইয়াত একাউন্ট নাম্বাৰটো লিখি দিব ইয়াৰ পিছত এন্টাৰ কনফাৰ্ম একাউন্ট নাম্বাৰ ইয়াৰ পিছত আৰু এবাৰ একাউন্ট নাম্বাৰটো লিখি দিব একাউন্ট নাম্বাৰটো লিখাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব অলপ তললৈ স্ক্ৰল কৰাৰ পিছত এটা যেটো বক্স দেখুৱাই আছে বক্সটোত আপোনালোকে এই ওপৰ যেটো ক্যাপচা দেখুৱাই আছে 467890 মোৰ এইদৰে দেখুৱাইছে আপোনালোকে বেলেগকৈ দেখাব এটো কোড ইয়াত বহাই দিব বহাৰ পিছত আপোনালোকে সেন্ড OTP ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ আপোনাৰ যেটো বেংক একাউণ্টত মোবাইল নম্বৰ লিংক আছে হেতু নম্বৰ এটা OTP যাব ইয়াৰ পিছত আপোনালোকে OTP টো চাই ইয়াতে এন্টাৰ কৰি দিব যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক নাই তেনেহলে বেংক একাউণ্টৰ ৰেজিষ্টাৰ মোবাইলত OTP নাহিব প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডখন লিংক কৰাই ল'ব ইয়াৰ পিছত এইটো পৰ্টত আহি আপোনালোকে চেক কৰি চাই থাকিব পাৰিব